বনাই লৈছে এফালে টি গাৰ্ডেনৰ মানুহক এফালে জনজাতি লোকক আৰু আপোনালোকে নিজে বুজি পাওক আপোনালোকে যিবিলাক মানুহে হাত তুলি আছে এইবিলাক মানুহৰ লগত ইয়াৰ সামাজিক বাতাবৰণো বেয়া হ'ব যিবিলাক মানুহে আমাৰ ট্ৰাইবেল মানুহৰ ওপৰত হাত তুলিছে এই মানুহবিলাকৰ যদি পিছফাললৈকে যাওঁ তেতিয়া ঘটনাটো আৰু ডাঙৰ এটা কথা হ'ব এইকাৰণে মই হাউচত বহুত ক'ব খোজা নাই আকৌ এইবিলাকে কোকৰাঝাৰ উদালগুৰি ঘটনালৈকে লৈ যাব কাৰণ এইবিলাকৰ পৰাই ঘটনা হৈছিল কিছুমান সেনসিটিভ জায়গাত সেনসিটিভ হিচাপত কাম কৰিব লাগে আজি মই যদি এজন চাহ জনগোষ্ঠীৰ লোকক গাত হাত দিওঁ ট্ৰাইবেল মানুহৰ গাত হাত দিওঁ সেই সমাজখনে বেয়া পায় নহয় আৰু এনেকুৱা আমাৰ হাউচত আজিলৈকে হৈছে নেকি ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে এতিয়া অকমান আগবাঢ়ি যোৱা বুলি কৈছা বিষয়খিনি কেলে কৈছে সেই গতিকে স্যাৰ আপোনাক ডিমাণ্ড কৰিছো আপুনি কমিটি দিয়ক আমি সময় নষ্ট কৰা মানে নাই আমাৰ স্যাৰ সময় নষ্ট কৰা মানে নাই স্যাৰ তেওঁৰ গোটেই আপুনি ভিডিঅ' ফুটেজ স্যাৰ আমি সেই ডিমাণ্ড কৰিছো আৰু ডাইভাৰ্ট কৰা কাৰণে ৰূপজ্যোতি কুৰ্মী সমালোচনা কৰিছিল তেওঁলোকৰ অনুৰোধ কৰিলে ডেপুটি স্পিকাৰৰ মাৰাটোৰ ওপৰত তেওঁলোকে সমালোচনা কৰিব নাই আজি সিদ্ধান্ত লয় এইটো কৰা হৈ আছে আৰু আপুনি ৰূপজ্যোতি কুৰ্মী স্যাৰ এই ভাষা এইবিলাক মানুহ থিয় হৈ আছে আপোনালোকে যদি ডেপুটি স্পিকাৰৰ গাত হাত দিছে means the chamber, the lobbies, the galleries, the libraries and such other places as the speaker may from time to time specify. He gotike akole chamber to নহয় সদন পৰিষদ বুলি কলে স্যাৰ এই কিতাপ অনুসৰি গোটেইখিনি পৰে এই গতিকে মুখ্যমন্ত্ৰীয়ে কিয় স্যাৰ এনেকুৱা মিছা কথা সদনত কৈছে স্যাৰ ওয়াজেৰ আলী চৌধুৰী নহয় কিতাপ কি দিয়ক স্যাৰ আপুনি বিষয়টো মই চাই আছো অনাৰেবল মেম্বাৰ আপোনালোক নুৰুল হুদা আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে এইটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় মই নাম বিলাক আকৌ এবাৰ কৈ দিছো স্যাৰ ভাবুকি দিছে স্যাৰ সদনত কিয় ভাবুকি আমি দিয়া নাই স্যাৰ নুৰুল হুদা ওয়াজেৰ আলী চৌধুৰী কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এটো বহুত বেয়া কথা প্লিজ আহিব নালাগে মই চাই আছো ন অধ্যক্ষ মানে কোনে কোনে গাত হাত দিছে নামখিনি নাই নুৰুল হুদা ডাঙৰীয়াই সব বিষয়টো উত্থাপন হৈছে সদনত বহি আছে আপোনালোকে সদনত বহি আছে এটো বহুত বেয়া কথা হৈছে বিষয়টো উত্থাপন হৈছে একৰ্ডিংলি কলা কাপুৰ এইবিলাক কলা কাপুৰ ভূতৰ দৰে কি মই নিৰ্দেশ দিছো প্লিজ এই কথাটো এই পৰম্পৰাটো প্লিজ এই পৰম্পৰা আপোনালোকৰ নামবিলাক খুদকচোন প্ৰথম আৰম্ভণিৰ পৰা এইটো এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিবৰ কাৰণে এজন ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে আৰু আজি অসম বিধানসভাত প্লিজ মই বিষয়টো চাই বিধায়কৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰশ্নোত্তৰ কালত উত্থাপন হৈছে মই মোৰ বিষয়ে চাবলৈ নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে গতিকে এই কথাটো নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে উঠিবাহি গৈ আছে মই চাই আছো মই নিজৰ নিৰাপত্তাৰ কাৰণে নিজৰ আজিলৈকে ডেপুটি স্পিকাৰক মাৰপিট অধ্যক্ষ মহোদয় কালি যদি আপোনাৰ গাত হাত তুলি দিয়ে অধ্যক্ষ মহোদয় কালি যদি আপোনাৰ গাত হাত তুলে আপুনি চিচিটিভি কেমেৰা সদনৰ ইমান মূল্যৱান ভাল কথা হোৱা নাই নহয় আজি বিধায়কৰ নিৰাপত্তাকে আপোনালোকৰ চিটত যাওকচোন আপোনালোকে অসম বিধানসভা কংগ্ৰেছে মিয়া ডকাইত এমএলএ বিলাকক কেতিয়াও টিকেট দিব নালাগে নহলে ধ্বংস হৈ যাব এই মিয়া ডকাইত এমএলএ বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে কংগ্ৰেছে এই ডকাইত এমএলএ বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে সবে কলা কাপুৰ পিন্ধি মেছেজ দিছে মেছেজ পঢ়ি তেখেতে ওলাই গৈছে সেই গতিকে আপুনি মোবাইলত কাম কি মেছেজ আহিছে লাগি আছে বহকচোন কি হৈছে মই চাবলৈ দি আছো মুখ্যমন্ত্ৰী এজন সদস্যৰ নাম লৈছে ভোটাৰ নাম কেনেকে ল'ব পাৰে স্যাৰ চিৰিয়াছলি তদন্ত হৈছে নেকি স্যাৰ মেছেজ দিছে অঞ্চলৰ পৰা আহি পেলাই ডকাইতি কৰা এমএলএ আজি এনেকুৱা ধৰণৰ এমএলএ আহিবই নালাগে এমএলএ বিলাক আহিব নালাগে অসমৰ কাৰণে আপোনালোকে স্পিকাৰে ধ্বংস কৰি দিলে ৰাইজৰ প্ৰতিনিধি হস্পিটেলৰ গৈ ডকাইতি চলাবিলাক বন্ধ
অসমক ধ্বংস কৰিবলৈ আহি নাথাকিব আপোনালোকে ডকাইতি চলাবৰ কাৰণে আজি অসমৰ মানুহ থাকিব নোৱাৰা হৈছে আপোনালোকে চিটত বহকচোন আপোনালোকে কি কৰি আছে জনাইছে নুৰুল হুদা পিটিছে বুলি আপোনালোকে চিটত বহকচোন পুলিচ পাতি এৰেষ্ট কৰিব লাগে সেইকাৰণে এইবিলাক বৃদ্ধি হৈ গৈছে সদনত কথা কোৱা ছাৰ এজন মানুহৰ তদন্ত নকৰাকৈ কেনেকে অভিযুক্ত কৰিছে ছাৰ মই ডিছকাশ্যন মানে নুমল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেন হেণ্ডেল কৰিছে উত্থাপন হৈছে বাহিৰত ঘটনা হৈছে ঘটনা উত্থাপন হৈছে ষ্টেটমেণ্ট বিচাৰি অধ্যক্ষ মহোদয় বিৰোধী দলপতিয়ে ষ্টেটমেণ্ট দিয়ক যে মাৰপিট কৰা কথাটো সঁচা নে মিছা আমি সদনৰ ভিতৰত ছবি আছো গতিকে আপোনালোকে বিষয়কো মই নিৰ্দেশ দিছো মাননীয় অধ্যক্ষ মহোদয় নুৰুল হুদাৰ ট্ৰেক ৰেকৰ্ড আছে এবাৰ প্ৰশান্ত ফুকন গাঁৱৰ হাত তুলিছে আপোনালোকৰ দাবীটো কি মানে ডিছকাশ্যন দিয়ক আকৌ ডেপুটি স্পীকাৰক মাৰপিট কৰা ঘটনাটো ডিছকাশ্যন দিয়ক কুৱেশ্যন আৱাৰ চলি আছে এইটোত কি আপত্তি বাহিৰত ঘটনা কিন্তু লগত পুলিচকো দিয়ক এটা হোৱাৰ ওপৰত উত্থাপন হৈছে ইয়াৰ ওপৰত চব আৰু এতিয়া কুৱেশ্যন আৱাৰটো যাবলৈ দিয়ক কুৱেশ্যন আৱাৰটো যাবলৈ দিয়ক আকৌ নাই নাই কুৱেশ্যন আৱাৰটো যাবলৈ বগা আৰু কলা একলগ হৈছে ইয়াৰ ওপৰত মই মোৰ বিষয়াক নিৰ্দেশ দিছো কি হৈছে জানিবৰ কাৰণে তাৰপিছত সিদ্ধান্ত ল'ম মই নাজানোকে কেনেকৈ আপোনালোকে মই নাজানোকে কেনেকৈ কম আপোনালোকে কম না আপোনালোকৰ তৰফৰ পৰা আজিতো আপোনালোকে কলা কাপোৰ পিন্ধি আহিছিলে মাৰপিট মাননীয় অধ্যক্ষ মহোদয় মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি এবাৰ ডেপুটি স্পীকাৰৰ লগত ফোনত কথা পাতক আৰু যদি সঁচাই তেওঁক মাৰপিট কৰা কথাটো হয় আপুনি কেছটো অনুগ্ৰহ কৰি পুলিচক দিয়ক মই এতিয়া তদন্ত কৰিবলৈ দিছো মই নিৰ্দেশ দিছো অধ্যক্ষ মহোদয় এতিয়া কিবাটো কৰক একৰ্ডিংলি অধ্যক্ষ মহোদয় আপুনি 5 মিনিটৰ কাৰণে অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় আমাক আপুনি কৈছে কুৱেশ্যন আৱাৰ যাব দিয়ক আজি কোনে ছাৰ কুৱেশ্যন আৱাৰটো ডিষ্টাৰ্ব বিধায়কে ছাৰ প্ৰশ্নটো তুলি পেলাই ডিষ্টাৰ্ব কৰিছে আৰু এই অধ্যক্ষ উপাধ্যক্ষ মহোদয় ইয়াত বহি আছে